হেল্ল' অসমবাসী ৰাইজ, আজি আৰু এটা মুভিৰ ৰিভিউ লৈ আহিছোঁ। মুভিখন নাম হ'ল হনুমান। আপোনালোক এইটো হলত ৰিলিজ হ'ল, বহুতে চাগে হলত চাইছে, বাট দুদিনৰ আগত আপোনাৰ OTT ৰিলিজ হৈছে। দুটা প্লেটফৰ্মত ৰিলিজ হ'ল, জিঅ' চিনেমাত য'ত আপুনি ফ্ৰীকৈ চাব পাৰিব, আৰু G5 য'ত আপোনাৰ ছাবস্ক্ৰিপশ্যন লাগিব। বাকী হনুমান মুভিটোৰ বিষয়ে এতিয়া ক'ম। হনুমান ইজ এ ছুপাৰ হিৰ' মুভি, তেলেগু ছুপাৰ হিৰ' মুভি, যোনে ডাইৰেক্টৰ কৰিছে প্ৰশান্ত বাৰ্মাই। প্ৰশান্ত বাৰ্মাই নিজৰ এটা চিনেমেটিক ইউনিভাৰ্চ সি ক্ৰিয়েট কৰিব গৈ আছে, মানে হনুমানৰ পৰা ষ্টাৰ্টিং। এতিয়া নেক্সট তাৰ আৰু ঢেৰ ফ্ৰেঞ্চাইজি ওলাই আছে, য'ত সি মানে মাৰ্ভেল নিচিনা মানে চিনেমেটিক ইউনিভাৰ্চ বনাম বুলি কৈছে। তাৰ ফিল্মগ্ৰাফী আপুনি চাব পাৰে, প্ৰশান্ত বাৰ্মাৰ বহুত বঢ়িয়া বঢ়িয়া চিনেমা কিছুমান বনাইছে। হনুমান মুভিখনৰ পজিটিভ আৰু নেগেটিভ ক'ম। মুভিখনৰ নেগেটিভ একো নাই, চব পজিটিভ। মই মানে নিজে পাৰ্চনেলি ছুপাৰ হিৰ' মুভি বহুত ভাল পাওঁ, আৰু এইটো মুভি চাওঁতে মানে সৰুতে যে স্পাইডাৰমেন যেতিয়া ফাৰ্ষ্ট টাইম চাইছিলোঁ, যিটো মানে আপোনাৰ কিকটো আহিছিলে বা ফিলিংটো আহিছিলে ন স্পাইডাৰমেন চাই, এই মুভিখনো সেনেকাই আপোনাৰ সৰু কাললৈ লৈ যায়। চিনেমাখন মানে আল্টিমেট বনাইছে, মানে ইণ্ডিয়ান ছুপাৰ হিৰ' মুভি ইমান ধুনীয়াকৈ বনাব পাৰে কেতিয়াও ভবা নাছিলোঁ। অল ক্ৰেডিট গ'জ টু দ্য ডাইৰেক্টৰ। চিনেমাখন পজিটিভ কি ক'ম, তাৰ যোনটো চিনেমাটোগ্ৰাফী, আৰু চবতকৈ ডাঙৰ কথা, অনলি 50 crore বাজেটত ইমান ধুনীয়া মুভি এখন বনাইছে, যিটো আদি পুৰুষৰ নিচিনা যোনটো 500-600 কোটি খৰচ কৰি বনাব নোৱাৰিলে। সেইখিনি পইচা ইয়াক দি দিলেই চাগে গোটেই প্ৰশান্ত চিনেমেটিক ইউনিভাৰ্চটোৱে বনাই শেষ কৰি দিব, সেই বুলিয়ে ক'ম। আৰু আপোনাৰ মুভিটোত আপোনাৰ যিবোৰ একশ্যন ছিকুৱেঞ্চবোৰ আছে, বা যোনটো ভিলেন হয়, মেইন হিৰোটোৰ কথাই নক'লোঁ, মেইন আছে তেজা সাজা বুলি, য়াং এক্টাৰ হয়, তেলেগু এক্টাৰ, লাহেকৈ উঠি আহিছে। তাৰো বহুত ভাল কিছুমান মুভি আছে, মই ৰেকমেণ্ড কৰিম বাৰু। আৰু মুভিটো আপোনাৰ ষ্টাৰ্টিঙৰ পৰা লৈ এণ্ডিংলৈকে ক'তো বৰিং নাপাব। মুভিখন বহুত ধুনীয়াকৈ ষ্টৰি লাইনটো গৈ থাকে, কেনেকুৱা সি এটা গীক থাকে, মানে কেনেকুৱা তাৰ লাইফত আপছ এণ্ড ডাউনছ থাকে, কিটো পৰিস্থিতিত সি সেই পাৱাৰটো পায়, আৰু যিটো মানে দেখাইছে হনুমানৰ পাৱাৰটো কেনেকৈ পোৱা, সেইটো এটা বহুত ধুনীয়াকৈ সেইটো মুভিটো ষ্টাৰ্টিঙতে আপুনি গম পাব, মানে হনুমানৰ পাৱাৰটো সি কেনেকুৱা পায়। মুভিখন মই 5 ষ্টাৰ ভিতৰত 4 ষ্টাৰে দিম। 1 ষ্টাৰ কমাই দিছোঁ, সেইটো মুভিটো চালে গম পাব। কিছুমান অলপ আছিলে কিছুমান কমি, সেইবোৰৰ কাৰণে আৰু 1 ষ্টাৰ মই কমকৈ দিছোঁ মোৰ অপিনিয়নত। বাকী যিটো ইন ফিউচাৰ সি মুভিবোৰ, যিটো সি মানে ভিজনটো তাৰ চাগে বহুত ডাঙৰ, সি বহুত ভাল মুভি লৈ আহিব, আশা কৰিছোঁ ডাইৰেক্টৰটো। কিন্তু এই হনুমান মুভি আপোনাৰ ঘৰত বোলে এইটো একদম ফেমিলি মুভি হয়, আপুনি ল'ৰা ছোৱালী, সৰু পোৱালি, ডাঙৰ মানুহ চবেই চাই ভাল পাব। আপোনালোকে মুভিটো এনজয় কৰক, আৰু চাই কেনেকুৱা লাগিলে যোনে হলত চোৱা নাই কমেণ্টত জনাব, আৰু এই চেনেলটোত লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, এই আশা ৰাখিলোঁ। বাকী হেভ এ গুড ডে, টেক কেয়াৰ, বাই বাই।